নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন ভালদৰেই চলি আছে। আমাৰ এই চেনেলটি বিশেষকৈ আছাম টেট 2021ক লক্ষ্য কৰি ভিডিঅ'বোৰ বনোৱা হৈছে। যদি কিবা ইয়াক লৈ কুৱেৰি থাকে তেন্তে ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাব। আজি আমি সমাজ বিজ্ঞানৰ বিষয়ে এই ভিডিঅ'টিত আলোচনা কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টিত আছাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ মিক্স কৰি কেইটামান ইম্পৰ্টেণ্ট MCQ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকৰ এক্সামত যথেষ্ট সহায় কৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্নটি হৈছে কোচ ৰজাৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? প্ৰথম অপশ্যনটি হৈছে বৰ্গাকৃতিৰ, দ্বিতীয় অপশ্যনটি 6 কোণীয়া, তৃতীয় অপশ্যনটি 8 কোণীয়া, শেষৰ অপশ্যনটি হৈছে 9 কোণীয়া। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ 6 কোণীয়া। 8 কোণীয়া আছিল আহোম ৰজাসকলৰ মুদ্ৰাৰ আকৃতি। নেক্সট প্ৰশ্নটি হ'ল জয়ধ্বজ আৰু মিৰ জুমলাৰ মাজত সম্পাদিত ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল। প্ৰথম অপশ্যনটি 1663 চনৰ 22 জানুৱাৰী, দ্বিতীয় অপশ্যনটি 1663 চনৰ 20 জানুৱাৰী, তৃতীয় অপশ্যনটি 1663 চনৰ 20 নৱেম্বৰ, শেষৰ অপশ্যনটি হৈছে 1662 চনৰ 12 জুলাই। শুদ্ধ উত্তৰটি হ'ব ক 1663 চনৰ 22 জানুৱাৰী ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট প্ৰশ্নটি হৈছে কাৰ ৰাজত্বকালত আলাবৰ ৰণ হৈছিল? প্ৰথম অপশ্যনটি জয়ধ্বজ সিংহ, দ্বিতীয় অপশ্যনটি চক্ৰধ্বজ সিংহ, তৃতীয় অপশ্যনটি গদাধৰ সিংহ, শেষৰ অপশ্যনটি হৈছে উদয়াদিত্য সিংহ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালতে আলাবৰ ৰণখন হৈছিল। নেক্সট প্ৰশ্নটি হৈছে 1671 চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যবাহিনী পৰিচালনা কৰিছিল ডেছ। প্ৰথম অপশ্যনটি হৈছে মিৰ জুমলাই, দ্বিতীয় অপশ্যনটি হৈছে ৰছিদ খানে, তৃতীয় অপশ্যনটি হৈছে দিলিৰ খানে, চতুৰ্থ অপশ্যনটি হৈছে ৰামসিংহই। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ ৰামসিংহই। নেক্সট প্ৰশ্নটি হৈছে সাহসী মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? প্ৰথম অপশ্যনটি হৈছে মিৰ জুমলা, দ্বিতীয় অপশ্যনটি হৈছে তুৰ্বক, তৃতীয় অপশ্যনটি বাবৰ, চতুৰ্থ অপশ্যনটি হৈছে ৰামসিংহ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব তুৰ্বক। তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল। নেক্সট প্ৰশ্নটি হৈছে গুৱাহাটী হস্তান্তৰ কৰাৰ বাবে কোনে লালুখোলা বৰফুকনক 4 লক্ষ টকা দিছিল? প্ৰথম অপশ্যনটি হৈছে মিৰ জুমলা, দ্বিতীয় অপশ্যনটি হৈছে ৰামসিংহ, তৃতীয় অপশ্যনটি হৈছে ৰছিদ খান, চতুৰ্থ অপশ্যনটি হৈছে অজেমতৰা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ অজেমতৰা। নেক্সট প্ৰশ্নটি হৈছে ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? প্ৰথম অপশ্যনটি হৈছে 1660, দ্বিতীয় অপশ্যনটি হৈছে 1669, তৃতীয় অপশ্যনটি হৈছে 1670, চতুৰ্থ অপশ্যনটি হৈছে 1682। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ 1682 চনতে ইটাখুলিৰ ৰণখন হৈছিল। নেক্সট প্ৰশ্নটি হৈছে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? প্ৰথম অপশ্যনটি হৈছে 1852, দ্বিতীয় অপশ্যনটি হৈছে 1850, তৃতীয় অপশ্যনটি হৈছে 1857, চতুৰ্থ অপশ্যনটি হৈছে 1856। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। নেক্সট প্ৰশ্নটি হ'ল চুহুংমুঙে কি পদবীৰ সৃষ্টি কৰিছিল? প্ৰথম অপশ্যনটি হৈছে বুঢ়াগোহাঁই, দ্বিতীয় অপশ্যনটি হৈছে বৰগোহাঁই, তৃতীয় অপশ্যনটি বৰফুকন, শেষৰ অপশ্যনটি হৈছে বৰপাত্ৰ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ বৰগোহাঁই। নেক্সট প্ৰশ্নটি হ'ল আহোম বুৰঞ্জী অনুসৰি তুৰ্বক আৰু হুছেইন খানৰ মূৰ দুটা ক'ত কবৰ দিয়া হৈছিল? প্ৰথম অপশ্যনটি ৰংপুৰ, দ্বিতীয় অপশ্যনটি গড়গাঁও, তৃতীয় অপশ্যনটি বকতা, শেষৰ অপশ্যনটি হৈছে চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ চৰাইদেউ। চৰাইদেউতে তুৰ্বক আৰু হুছেইন খানৰ মূৰ দুটা কবৰ দিয়া হৈছিল। নেক্সট প্ৰশ্নটি হৈছে আহোম সমাজত দেওধাই আৰু বাইলুংসকলক কি বুলি কোৱা হয়? প্ৰথম অপশ্যনটি হৈছে পূজাৰী, দ্বিতীয় অপশ্যনটি বামুণ, তৃতীয় অপশ্যন লেখক, শেষৰ অপশ্যনটি হৈছে সাহিত্যক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক পূজাৰী। নেক্সট প্ৰশ্নটি হ'ল নামডাঙৰ শিলৰ সাঁকো কোনে সজাইছিল? প্ৰথম অপশ্যনটি প্ৰতাপ সিংহ, দ্বিতীয় অপশ্যনটি শিৱসিংহই,
তৃতীয় অপশ্যনটো হৈছে জয়ধ্বসিংহই নে শেষৰ অপশ্যনটো হৈছে ৰুদ্ৰসিংহই? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ, ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকোখন সজাইছিল। নেক্সট প্ৰশ্নটি হৈছে কৃষ্ণাৰাম ভট্টাচাৰ্যক অসমত ক'ত থাকিবলৈ দিয়া হৈছিল যাক পৰ্বতীয়া গোসাঁই বুলি জনা যায়? প্ৰথম অপশ্যনটি নীলাচল পাহাৰত, দ্বিতীয় অপশ্যনটি কামাখ্যা পাহাৰত, তৃতীয় অপশ্যনটি দেও পাহাৰত, চতুৰ্থ অপশ্যনটি হৈছে বুঢ়া পাহাৰত। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ, কামাখ্যা পাহাৰতে কৃষ্ণাৰাম ভট্টাচাৰ্যক থাকিবলৈ দিয়া হৈছিল। নেক্সট প্ৰশ্নটি হ'ল আহোম শাসন ব্যৱস্থাত খেল প্ৰথাৰ প্ৰচলন কৰিছিল ডেছ? প্ৰথম অপশ্যনটি হৈছে মোমাই তামুলী বৰবৰুৱা, দ্বিতীয় অপশ্যনটি হোমদেৱ, তৃতীয় অপশ্যনটি ৰাঘৱে, শেষৰ অপশ্যনটি হৈছে সুকুমাৰ বৰকাইত। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক, মোমাই তামুলী বৰবৰুৱা। নেক্সট প্ৰশ্নটি হৈছে হৰপ্পা সভ্যতা কোনে আৱিষ্কাৰ কৰিছিল? প্ৰথম অপশ্যনটি আত্মাৰাম, দ্বিতীয় অপশ্যনটি দয়াৰাম সাহানী, তৃতীয় অপশ্যনটি মোগলে, চতুৰ্থ অপশ্যনটি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ, দয়াৰাম সাহানীয়ে হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। হৰপ্পা সভ্যতাখন বৰ্তমান পাঞ্জাৱ আৰু পাকিস্তানত অৱস্থিত। 1921 চনত দয়াৰাম সাহানীয়ে হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। নেক্সট প্ৰশ্নটি হৈছে হিন্দু উপত্যকাৰ লোকসকলে কি ধাতুৰ ব্যৱহাৰ নাজানিছিল? প্ৰথম অপশ্যনটি হৈছে তাম, দ্বিতীয় অপশ্যনটি লোহাৰ, তৃতীয় অপশ্যনটি কাঠ, শেষৰ অপশ্যনটি হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ, লোহাৰ ব্যৱহাৰ নাজানিছিল। হিন্দু উপত্যকাৰ লোকসকলে লোহাৰ ব্যৱহাৰ নাজানিছিল। নেক্সট প্ৰশ্নটি হৈছে ভাৰতীয় নেপোলিয়ন কোন আছিল? প্ৰথম অপশ্যনটি হৈছে বাবৰ, দ্বিতীয় অপশ্যনটি হৈছে শিৱসিংহ, তৃতীয় অপশ্যনটি হৈছে চন্দ্ৰগুপ্ত, শেষৰ অপশ্যনটি হৈছে সমুদ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ, সমুদ্ৰগুপ্ত। নেক্সট প্ৰশ্নটি হৈছে দেৱনাথ প্ৰিয় উপাধি কোনে গ্ৰহণ কৰিছিল? প্ৰথম অপশ্যনটি বাবৰ, দ্বিতীয় অপশ্যনটি চন্দ্ৰগুপ্ত, তৃতীয় অপশ্যনটি পৃথ্বীৰাজ চৌহান, চতুৰ্থ অপশ্যনটি হৈছে অশোক। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অশোক। অশোকেই দেৱনাথ প্ৰিয় উপাধি গ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্নটি হৈছে ৰজতৰঙ্গিনী কোনে ৰচনা কৰিছিল? প্ৰথম অপশ্যনটি কালিদাস, দ্বিতীয় অপশ্যনটি বিশাখা দত্ত, তৃতীয় অপশ্যনটি কলহন, চতুৰ্থ অপশ্যনটি শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ, কলহন। কলহনে ৰজতৰঙ্গীখন ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটি হ'ল নন্দবংশৰ শেষৰ ৰজাজন কোন? প্ৰথম অপশ্যনটি ধননন্দ, দ্বিতীয় অপশ্যনটি বিন্দুসাৰ, তৃতীয় অপশ্যনটি দয়ানন্দ, চতুৰ্থ অপশ্যনটি হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক, ধননন্দ। নন্দবংশৰ শেষৰ ৰজাজন আছিল ধননন্দ। নেক্সট প্ৰশ্নটি হ'ল হৰপ্পা সভ্যতা কিমান ঠাই জুৰি বিস্তৃত আছিল? প্ৰথম অপশ্যনটি 1250 কিলোমিটাৰ, দ্বিতীয় অপশ্যনটি 1590 কিলোমিটাৰ, তৃতীয় অপশ্যনটি 1560 কিলোমিটাৰ, চতুৰ্থ অপশ্যনটি হৈছে 1550 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ, 1550 কিলোমিটাৰ ঠাই জুৰি বিস্তৃত আছিল হৰপ্পা সভ্যতা। নেক্সট প্ৰশ্নটি হ'ল নন্দবংশৰ প্ৰতিষ্ঠাতা কোন? প্ৰথম অপশ্যনটি ধননন্দ, দ্বিতীয় অপশ্যনটি মহাপদ্ম, তৃতীয় অপশ্যনটি হৈছে অশোক, চতুৰ্থ অপশ্যন ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ, মহাপদ্ম নন্দবংশৰ প্ৰতিষ্ঠাতা আছিল। নেক্সট প্ৰশ্নটি হৈছে সুদৰ্শন হ্ৰদটো কোনে নিৰ্মাণ কৰিছিল? প্ৰথম প্ৰশ্নটি বিন্দুসাৰ, দ্বিতীয় অপশ্যনটি চন্দ্ৰগুপ্ত, তৃতীয় অপশ্যনটি পুষ্যগুপ্ত, চতুৰ্থ অপশ্যনটি বাবৰ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ, পুষ্যগুপ্ত। নেক্সট প্ৰশ্নটি হ'ল গাজী উপাধি কোনে লৈছিল? প্ৰথম অপশ্যনটি চুলতান মাহমুদ, দ্বিতীয় অপশ্যনটি বিজয় সেন, তৃতীয় অপশ্যনটি মহম্মদ ঘুৰি, চতুৰ্থ অপশ্যনটি হৈছে আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক, চুলতান মাহমুদ। নেক্সট প্ৰশ্নটি হৈছে কুতুবুদ্দিন আইবাকে ডেছ খ্ৰীষ্টাব্দত দাস বংশ প্ৰতিষ্ঠা কৰিছিল? প্ৰথম অপশ্যনটি 1205, দ্বিতীয় অপশ্যনটি 1207, তৃতীয় অপশ্যনটি 1200,
চতুৰ্থ অপশ্যনটি 1206। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ 1206 খ্ৰীষ্টাব্দত দাস বংশ প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবাকে। নেক্সট প্ৰশ্নটি হৈছে চালুক্য ৰজাসকলে কোনটো ধৰ্মৰ পৃষ্ঠপোষক আছিল? প্ৰথম অপশ্যনটি বৈদিক ধৰ্ম, দ্বিতীয় অপশ্যনটি জৈন ধৰ্ম, তৃতীয় অপশ্যনটি বৌদ্ধ ধৰ্ম নে চতুৰ্থ অপশ্যনটি হিন্দু ধৰ্মৰ? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ হিন্দু ধৰ্মৰ পৃষ্ঠপোষক আছিল চালুক্য ৰজাসকল। নেক্সট প্ৰশ্নটি হৈছে পৰম ভাগৱত উপাধি কোনে লৈছিল? প্ৰথম অপশ্যনটি সমুদ্ৰগুপ্ত, দ্বিতীয় অপশ্যনটি কালিদাস, তৃতীয় অপশ্যনটি কুমাৰগুপ্ত, চতুৰ্থ অপশ্যনটি অশোক। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ কুমাৰগুপ্তই পৰম ভাগৱত উপাধি লৈছিল। নেক্সট প্ৰশ্নটি হৈছে গুপ্তসকলৰ শাসন ব্যৱস্থা সম্বন্ধে লিখি থৈ যোৱা চীনা পৰিব্ৰাজকজন কোন? প্ৰথম অপশ্যনটি ফাহিয়ান, দ্বিতীয় অপশ্যনটি হিউৱেনচাং, তৃতীয় অপশ্যনটি চিয়াংছু, চতুৰ্থ অপশ্যনটি হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক ফাহিয়ান। ফাহিয়ানেই গুপ্তসকলৰ শাসন ব্যৱস্থা সম্বন্ধে লিখি থৈ যোৱা চীনা পৰিব্ৰাজক আছিল। নেক্সট প্ৰশ্নটি হ'ল অসমীয়া আখৰ ব্যৱহাৰ কৰা মুদ্ৰাৰ আৱিষ্কাৰ কেতিয়া হৈছিল? প্ৰথম অপশ্যনটি 1570 খ্ৰীষ্টাব্দ, দ্বিতীয় অপশ্যনটি 1689 খ্ৰীষ্টাব্দ, তৃতীয় অপশ্যনটি 1520 খ্ৰীষ্টাব্দ, চতুৰ্থ অপশ্যনটি 1629 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক 1570 খ্ৰীষ্টাব্দত অসমীয়া আখৰ ব্যৱহাৰ হৈছিল। শেষৰ প্ৰশ্নটি হ'ল পৰমেশ্বৰ পৰম ভট্টাৰক মহাৰাজা ধীৰাজ উপাধি কোন বংশৰ ৰজাসকলে গ্ৰহণ কৰিছিল? প্ৰথম অপশ্যনটি পাল বংশৰ ৰজাসকলে, দ্বিতীয় অপশ্যনটি আহোম ৰজাসকলে, তৃতীয় অপশ্যনটি মোগল ৰজাসকলে, চতুৰ্থ অপশ্যনটি কোচসকলে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ক পাল বংশৰ ৰজাসকলে পৰমেশ্বৰ পৰম ভট্টাৰক মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰিলে কমেণ্ট কৰি জনাব। আছাম টেট 2021 ছিৰিজৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত দিয়া লিংকবোৰ ক্লিক কৰি চাব। আজিলৈ ইমানেই, ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ এক্সামত সহায় কৰিব।